পঢ়ি শুনা প্ৰথম পেজটোত আছে ৰজা এটা নিজৰ ৰাজ্যখনলৈ যাবলৈ তাৰ ঘোঁৰাটোত উঠিছে আৰু শেষৰ পেজটোত আছে ৰজাটোৱে নিজৰ ৰাজ্যখন গৈ পালেগৈ। মাজৰটো কি হ'ল? মাজৰ পেজটোত আছে তই ধং দেই ৰখিছো। তোৰ বেমাৰ হৈছিলে নহয়, ডক্টৰ ওচৰলৈ গ'লি নাই? গৈছিলোঁ হ'লে দৰৱ পাতি দিলে নাই? দিছে ডক্টৰে দৰৱ আহাৰৰ পিছত খাবলৈ কৈছে। এতিয়া জেঠ হৈছেহে, জেঠ আহাৰ আৰু এমাহ আছে দেখোন। তোক সেইটো কথা কোৱা নাই নহয়, ভাত খোৱাৰ পাছতহে খাবলৈ কৈছে। खत्म बाय बाय टाटा गुड बाय गया।